কৰি সদায় লৈ থাকে তাৰ কাৰণে তেওঁলোকক মই আহ্বান জনাইছোঁ মই বিচাৰিছোঁ যে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ সকলো কলেজবিলাকত যাতে ছাত্ৰ ছাত্ৰীসকলে এডুকেশ্যন লোৱাৰ ক্ষেত্ৰত শিক্ষা গ্ৰহণ লোৱাৰ ক্ষেত্ৰত সম অধিকাৰ পায় অকল ইয়াত গভৰ্ণমেণ্ট কলেজ বুলি তেওঁলোকে বেছি সুবিধাটো পাব এইটো নহয় সকলো কলেজতে যাতে সম অধিকাৰ পায় সম সুবিধা পায় তাৰ কাৰণে তেওঁলোকে যাতে দৃষ্টি ৰাখে তাৰ কাৰণে তেওঁলোকক মই আন্তৰিকভাৱে আহ্বান জনাইছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট BSU বড়োলেণ্ড ষ্টুডেণ্ট ইউনিয়নে তেওঁলোকে এটা মহৎ সংকল্প লৈছে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা গ্ৰহণ কৰাত তেওঁলোকে সকলোৱে সমান অধিকাৰ পায় সমান সুবিধা পায় তাৰ কাৰণে আৰু কোৱালিটি এডুকেশ্যন যাতে ছাত্ৰ ছাত্ৰীসকলে পায় তাৰ কাৰণে তেওঁলোকে দৃষ্টি ৰাখিবৰ কাৰণে এই প্ৰথম সংকল্প তেওঁলোকে লৈছে কালচাৰেল প্ৰগ্ৰামৰ যোগেদি সকলো ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে ইউনাইটেড কৰি পেলাই কোকৰাঝাৰ জিলাখনৰ শিক্ষাৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে তেওঁলোকে এই পদক্ষেপ লৈছে এইকাৰণে এই পদক্ষেপটো মই মহৎ পদক্ষেপ ভাল পদক্ষেপ বুলি মই ক'ব বিচাৰিছোঁ আৰু এই পদক্ষেপে যাতে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত থকা ছাত্ৰ ছাত্ৰীসকলৰ মংগলময় মানে হয় শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যাতে সকলোৱে সুন্দৰভাৱে তেওঁলোকৰ সংকল্পটো আন্তৰিকতাৰে লয় আৰু আগবাঢ়ি আহে কোৱালিটি এডুকেশ্যন ল'বৰ কাৰণে আৰু ছাত্ৰ ছাত্ৰী সমাজ যাতে সুন্দৰ হয় সকলো বেয়া প্ৰভাৱৰ পৰা তেওঁলোকে যাতে মুক্ত থাকিব পাৰে ড্ৰাগছ এডিকশ্যনৰ পৰা তেওঁলোকে যাতে মুক্ত থাকিব পাৰে তাৰ কাৰণে তেওঁলোকলৈ মই আহ্বান জনাইছোঁ ষ্টুডেণ্টত প্লেটফৰ্ম দিছে যিহেতু ষ্টুডেণ্টবিলাক নিজৰ কেপেবিলিটি নিজৰ ইনাৰ টেলেণ্টটো ইয়াত শ্ব' কৰিব পাৰে মানে ফ'কাছ কৰিব পাৰে এইটো এটা প্লেটফৰ্মৰ দ্বাৰা ষ্টুডেণ্টবিলাক নিজৰ কেপেবিলিটিটো যাতে ডেভেলপমেণ্ট কৰিব পাৰে সেইকাৰণে আমি ফেচিলিটিছটো ইয়াত মানে প্ৰভাইড কৰা হৈছে ইয়াত কি ধৰণৰ ইয়াত এট্ৰাকশ্যন কি প্ৰগ্ৰাম থাকিব এট্ৰাকশ্যন হিচাপে ইয়াত বহুত ধৰণৰ মানে স্পৰ্টছৰ ইভেণ্টছ থাকিব আৰু লিটাৰেৰী ছেকশ্যনত বহুত মানে ড্ৰামা চামা এনেকৈ থাকিব আৰু বহুত মানে কিবা কিবি প্ৰগ্ৰাম এই স্পৰ্টছ ৰিলেটেড আৰু লিটাৰেৰী ৰিলেটেড আৰু কালচাৰেল ৰিলেটেড এই প্ৰগ্ৰামবিলাক থাকিব